আজি আমি দুটা গুৰুত্বপূৰ্ণ বস্তুৰ ওপৰত আলোচনা কৰিম গুডছ আৰু সাৰ্ভিসেস গুডছ মানে হৈছে সামগ্ৰী সাৰ্ভিসেস মানে হৈছে সেৱা প্ৰথমে আমি এটা কথা জানি লওঁ যে পৃথিৱীত থকা সকলো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানে এই গুডছ আৰু সাৰ্ভিসৰ লগত জড়িত ডাইৰেক্টলি হক ইনডাইৰেক্টলি হক তেওঁলোকে গুডছ আৰু সাৰ্ভিসৰ লগতে জড়িত হয় তেওঁলোকে এই গুডছ আৰু সাৰ্ভিসেস বিলাক কিনে গ্ৰাহকক বিক্ৰী কৰাৰ উদ্দেশ্যে এই গুডছ আৰু সাৰ্ভিস লৈ সমগ্ৰ বিজনেস আৰম্ভ হয় হয়তো ইয়াৰ ৰূপটো বেলেগ হ'ব পাৰে ধৰণটো বেলেগ হ'ব পাৰে বাট গুডছ আৰু সাৰ্ভিসৰ লগতে জড়িত যেতিয়া আমি গুডছ বুলি কম মানে সামগ্ৰী পণ্য সামগ্ৰী বুলি কোৱা হয় তেনেহলে আমি এটা কথা গম পাম ইয়াৰ এটা ফিজিক্যাল এক্সিস্টেন্স আছে অৰ্থাৎ যাক আমি সুব পাৰো বা চাব পাৰো দেখা পাওঁ দ্বিতীয়তে যেতিয়া আমি সাৰ্ভিসেস বুলি কওঁ সেৱা বুলি কওঁ ইয়াৰ কোনো ঠিক গুডছৰ দৰে তাৰ কোনো ফিজিক্যাল এক্সিস্টেন্স নাই আমি তাক সুবও নোৱাৰো চাবও নোৱাৰো কিন্তু আমি তাক অনুভৱ কৰিব পাৰো বা উপভোগ কৰিব পাৰো আমি যদি উপভোগ কৰিব নোৱাৰিলো হয় তেতিয়া হলে আমি সাৰ্ভিসেসটো আমাৰ ব্যৱসায়ৰ বাবে ইমান গুৰুত্বপূৰ্ণ কেতিয়াও নহল হয় গুডছ আৰু সাৰ্ভিস এই দুইটাই হৈছে যে ইয়াৰ এটা নিৰ্দিষ্ট মূল্য আছে ই বিনামূলীয়া নহয় আমি এই কিনিবলৈ হলে আমি তাক পইচা দি ধন খৰচ কৰি আমি তাক কিনিব লগা হয় সো আমি এটা কথা ক'ব পাৰো যে এই গুডছ আৰু সাৰ্ভিসৰ এটা দাম আছে এক নিৰ্দিষ্ট টকাৰ মাধ্যমত তাক প্ৰকাশ কৰিব পৰা যায় নেক্সট এই গুডছ আৰু সাৰ্ভিস হেবিলাকে আমি হিচাপৰ বহিত লিখিম যিবিলাক গুডছ আৰু সাৰ্ভিস ব্যৱসায়ৰ সংক্ৰান্তত ব্যৱহাৰ কৰা হয় কোনো ব্যক্তিগত কোনো ঘৰুৱা কামকাজত যদি গুডছ আৰু সাৰ্ভিস ব্যৱহাৰ কৰা হয় তেন্তে নিশ্চয় তাক হিচাপৰ বহিত লিখা নহয় সো আমি এটা কথা গম পালো যে ইয়াৰ এটা শাৰীৰিক ৰূপ আছে গুডছ বুলি ক'লে ইয়াৰ শাৰীৰিক ৰূপটো নাই কিন্তু দুইটাই উপভোগ কৰা হয় আৰু দুইটাৰ পৰাই আমি বেনিফিট লাভ কৰো ফৰ এক্সাম্পল মই যদি এখন দোকানলৈ গৈ মোৰ ঘৰৰ বাবে কিছুমান দৰকাৰী প্ৰয়োজনীয় সামগ্ৰী কিনি আনো তেন্তে মই এই গুডছখিনিৰ পৰা এটা ব্যৱসায়টোৱে মই ব্যৱসায়ৰ কথা কৈছো আমি এটা উপযোগিতা লাভ কৰিলো দ্বিতীয়তে মই যদি আজি কোনোবা এজন ডক্টৰৰ ওচৰলৈ যাওঁ লয়াৰৰ ওচৰলৈ যাওঁ মই যদি এখন কলেজত পঢ়িবলৈ যাওঁ সো তাৰ পৰা মই কোনো বস্তু কিনি অনা নাই কিন্তু মই এটা সেৱা লাভ কৰিছো ডক্টৰে এটা সেৱা আগবঢ়াইছে চিকিৎসালয়ত উকিলে এটা সেৱা আগবঢ়াইছে কোৰ্টত শিক্ষকে এটা সেৱা আগবঢ়াইছে স্কুল বা কলেজত এয়াই হৈছে সেৱা গুডছ আৰু সাৰ্ভিসেস